মোৰ কবিতাৰ শিৰোনাম মোৰ ফটা জীৱনৰ তাপলি মৰা চিন্তা। বয়স ভাটি দিবৰ হ'ল, তথাপিও সপোনৰ অন্ত নাই। উৰিব ফুৰিব মন যদিও পকেটত ফুটা কড়ি এটাও নাই। সময়ৰ লগত কাবাডী খেলি ভাগ্যক সন্তুষ্ট কৰাৰ মাথো পণ। দিন গণি গণি পষেক বৰ্ষ পাৰ কৰি কেৱল পূৰণ হয় দুখ অনাতন। সমগ্ৰ বিশ্বৰ বাতৰি খুচৰি কেৱল নিজৰ সমালোচনা নিজেই কৰোঁ। কোন কি হ'ল, কাৰ কি গ'ল, সেইবোৰ চাই পুৱা গধূলি নেদেখাজনক অৱগত কৰোঁ। কাৰোবাৰ অভাৱ পূৰ হ'লে নিজৰ অস্তিত্বক জুইত জাহ দি পৰিত্ৰাণ পাব বিচাৰোঁ। কিন্তু পিছত ভাবোঁ যে যিহেতু মই মানৱী জনম লৈছোঁ, মোৰো এটা জীৱন আছে আৰু সেই ফটা জীৱনটোক তাপলি মৰাৰ চিন্তা মই কৰিব লাগিব। সেয়ে মই জীয়াই থাকিব লাগিব।